কাৰণে এটা বিশেষ পদক্ষেপ হাতত লৈছে আৰু এইটো খুব শলাগ ল'বলগীয়া কথা হ'ল। আমাৰ ইয়াতে লৈছে বুলি নহয়, আজি অসমৰ বিভিন্ন অঞ্চলত য'তে ত'তে এই পদক্ষেপ গছপুলি ৰোৱা পদক্ষেপ লৈ আহিছে আৰু এটা শান্তিপূৰ্ণ দিন হিচাপে আজি আমাৰ মৰিয়নি নগৰ কমিটিৰ সকলো বিষয়াকে এই গছপুলি ৰোৱা পদক্ষেপটো আয়োজন কৰিছে। আৰু ইয়াৰ মাজতে দুখ লগা কথা, যিহেতু আজি বিশ্বত এটা বৃহত্তৰ কৰোণাৰ প্ৰভাৱত সকলো এটা সন্ত্ৰাস সৃষ্টি হৈ আছে, তাৰ মাজতে আমি সকলোৱে নিজৰ ডিষ্টেঞ্চ মেইনটেইন কৰি সকলো জেগাতে এই গছপুলি ৰোৱা কাৰ্যসূচীটো আয়োজন কৰি আহিছে। আৰু আমি সৰ্বপ্ৰথমে আজি এই গছপুলি ৰোৱা আয়োজন আগবাঢ়িবলৈ লৈছোঁ। তাৰ আগতে আমাৰ মৰিয়নি থানাৰ এছিষ্টেণ্ট ভাৰপ্ৰাপ্ত ছাৰ আমাৰ মাজত আছে। তেখেতে এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মৰিয়নি নগৰ কমিটিৰ সভাপতি মই দাদাক অনুৰোধ জনাইছোঁ। ধন্যবাদ সভাপতি ডাঙৰীয়া। আৰু আমাৰ মাজত আৰু এজন প্ৰশাসনিক বিষয়া আমাৰ মাজত আছে, দাদা আপোনাৰ প্ৰশাসনিক বিষয়া আছে। আমি তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে আমাৰ নগৰ কমিটি সম্পাদক অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু এতিয়া আমি প্ৰথম কাৰ্যসূচী আমি যিহেতু হাতত ল'লোঁ, আমি বৃক্ষৰোপণ আগুৱাই যাবৰ কাৰণে আমাৰ এছিষ্টেণ্ট ভাৰপ্ৰাপ্ত ছাৰক মই অনুৰোধ জনাইছোঁ। সকলোতে হাত চাপৰি দিব, সকলোকে বিচাৰি দিয়ক।